হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জীৱনৰ ব্লগ অহাৰ পিছত কোন হৈ আছে মই এইফালে প্ৰথম আজি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ তো গাইছ মই এখন দোকানত আছোঁ ইফালে দোকানটো চাই লওক দোকানত আছোঁ আৰু এই দোকানত মই খুলিবলৈ আছোঁ আৰু কাৰ হৈছে দোকানটো মই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক তেতিয়া গম পাব কাৰ দোকানটো এইটো আৰু ইফালে এতিয়া চাবিটো এইটো ইফালে চাবি দোকানটো খোলোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো সেইখনে লাষ্ট টাইম চাই থাকিব বহুত মন আছে আৰু দোকানত মই আজি কি কৰোঁ কি নকৰোঁ চব ডিটেইল কৈ আছোঁ তো আপোনালোকে পুৰা ভিডিঅ'টো চাই থাকক তো গাইছ ইফালে মিঠাই তেতিয়া উলিয়াই দিলোঁ এইফালে চব মিঠাই উলিয়াই দিয়া হ'ল আৰু এইফালে মেমি উলিয়াই দিব আছে মেমিটো তো মেমি উলিয়াই দিয়াৰ পাছত আৰু এইফালে আমি দোকানত কেনেকুৱাকৈ তেল চেনি ঢাকি ৰাখোঁ নাৰাখোঁ আটা ময়দা তো এইফালে চাওক আটাটো ঢাকি ৰাখিছোঁ ময়দা এইফালে দোকানত কেনেকুৱা কৰে ৰাখোঁ কেনেকুৱা কৰে এইফালে চাওক চব কালি ৰাতিতে ঢাকি থ'ব লাগে যেতিয়া বন্ধ কৰিব টাইম হয় আৰু এইফালে আছে গাখীৰ পানী বটল তো এইফালে মেগী ঠিক আছে আৰু মই আপোনালোকক পুৰা ডিটেইলত ভিডিঅ'বোৰ আজি কেনেকুৱা ব্লগিং কেনেকুৱা মই থাকোঁ কেনেকুৱা চব ডিটেইলিং ভিডিঅ' দি আছোঁ মানে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক তো চাই থাকক লেপটপ অন কৰি আছোঁ আৰু আহিছে বিলিং মেচিন তো গাইছ আমি ইউজ কৰোঁ হাইটেক ছফ্টৱেৰ তো দেখি আছোঁ হাইটেক ছফ্টৱেৰ এইফালে আহি গৈছে হাইটেক ছফ্টৱেৰ এইটো ইউজ কৰা হয় ইয়াত আৰু ইয়াত আহি গ'ল নামটো ইয়াত কি নামটো আছে আপোনালোকে মেলি আছে বোলে যাওক ইয়াত আহি গ'ল নামটো দিব লাগিব আৰু তাৰ লগতে পাছপোৰ্ট দিব লাগিব তো নামটো আৰু পাছপোৰ্টটো দি লওঁ চাই থাকক তো এইফালে পাছপোৰ্ট মাৰা হ'ল আৰু নামটো আপোনালোকে চাই লওক তো মাৰি যাওঁ লগিং মাৰি লওঁ এইফালে চাওক লগিং মাৰি লাইটটো খুলি গ'ল তো এইটো টিভি দিলোঁ হৈ গ'ল খুলি গ'ল আৰু এইটো আহি গ'ল জিনিস আছে কামগিৰি অল্প পৰি আছে এইবিলাক মই কৰি আছোঁ আপোনালোকতো এইটো অলপমান দেখাই দিলোঁ ছফ্টৱেৰ হাইটেক ছফ্টৱেৰ ইউজ কৰা হয় আৰু কিছুমান কাম কৰি আছে তো এইবিলাক কৰোঁ তো
কি আছে এইগিলা মই আপোনালোকক কৰি কামখিনি আৰু একবাৰ চাডু দিব লাগিব তো চাডু দি আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকক সেইকলে চাই থাকিব তো ব্লগচোন ষ্টাৰ্ট কৰোঁ মানে কি ষ্টাৰ্টেই হৈ গৈছে আৰু এইগিলা থৈ মই জিনিসকেইটা দেখি আছোঁ ক্লিন কৰোঁ বহুত জাম লাগি আছে বহুত কিবাকিবি এতিয়া থোৱা আছে মিঠাই কিবাকিবি তো এইবোৰ চাফা কৰি দিওঁ নেকি তো এইবাৰ দোকানৰ পৰা ডাইৰেক্ট ভাত খাব যাই আছোঁ ভাত খাই আহিয়া দোকানৰ ওপৰত দেখি আছোঁ তো এইফালে ভাত খাব যাম এইবাৰ 12টা বাজিল তো ভিডিঅ' বনাই নহ'ল বহুত কাম কৰি থাকোঁতে তো লওকচোন ভাত খাই আহি আপোনালোকক পুনৰ দেখি আছোঁ তো মই ভাত খাই আহিলোঁ এইবাৰ ভাত খাই আহি দুপৰীয়া টাইম হ'ল মই ভিডিঅ'টো ইয়াত ষ্টাৰ্ট অফ কৰিছোঁ কিবা টাইমতে আৰু ভাত খাই আহি অলপ মই আৰু এইফালে গাখীৰ কিনি ৰাখিলোঁ তো এইগিলাই আৰু মুড়িটো এজন মানুহ কাষ্টমাৰ আহিলে এতিয়া মুড়িটো দিলোঁ আৰু আপোনালোকক দেখি আছোঁ মই আজি পূৰা এইটো যে দেখাম আৰু আপোনালোকে মই ৰাতিলৈকে দেখাম আপোনালোকে মই বন্ধ কৰাৰ টাইমলৈকে দেখাম আৰু সন্মুখৰ পৰা আৰু ক'ত আছোঁ মই এইটো আপোনালোকে চাই থাকিব একেলগে চাই থাকক মই আপোনালোকক জাগাটোৰ নাম ইয়াতে নকওঁ ক'ৰ পৰা আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মই ক'ত আছোঁ আৰু এইটো চাওক এইটো জাগাটো ক'ৰ হয় আপোনালোকে কমেণ্ট কৰি জনাওক মই কোন দোকানত আছোঁ আৰু এইটো জাগাখনৰ গাঁওখনৰ নাম কি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক আৰু এই দোকানখন এইখিনি হয় মই ভাত খাই ৰেডি ভাত খাই আহিলোঁ আৰু এইফালে হৈছে দোকানটো এইটোৱে হৈছে মোৰ লগত আছে জয়জিত ভালনে ভাত খাইছে তই ভাত নেখাইছ তই দে সেইকাৰণে দোকান আপোনালোকক দেখালোঁ আৰু সেইকলে ৰাস্তা নহ'ম আৰু কিছুমান কাষ্টমাৰক এজন দুজনক দেখাব আপোনালোকেও মাজত চেষ্টা কৰিম তো যেতিয়া এই দোকানটো বন্ধ কৰিব টাইম হৈছে ইফালে সন্ধ্যা হ'ল ৰাতি হ'ল ইফালে 8টা বাজিছে তো দোকানটো বন্ধ কৰোঁ আৰু এইফালে চব ঢাকি ৰখা আছে এইফালে চাওক চিনি ঢাকি দিছোঁ ইফালে ময়দা আটা ঢাকি ৰাখিছোঁ এইফালে ঢাকি ৰখা হৈছে তো গোটেইখিনি জিনিস ভৰাই লৈ লওঁ আৰু এইফালে দোকান বন্ধ কৰিম তো আপোনালোকে এইফালে চাই থাকক এতিয়া যিটো ভিডিঅ' ইয়াতে শেষ কৰোঁ তো নতুন এটা ভিডিঅ'তে লগ পাম আপোনালোকক তো এতিয়া দোকানটো তালা মাৰোঁ তো নেক্সট ভিডিঅ'ত আপোনালোকে লগ পাম তো আজিলৈ বাই বাই